নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে ভালে আছা আজি আমি ক্লাছ 10ৰ এছএলসিত অহা কিছন কোৱেশ্যন লৈছো এইকেইটা এছএলসিত কোৱেশ্যন মই এইকাৰণে লৈছো জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোত ইম্পৰ্টেন্ট কোৱেশ্যন বুলি কৈছো আৰু এইকেইটা কোৱেশ্যন প্ৰায় কমন বুলি কৈছো এছএলসিত অহা লগতে তোমালোকৰ হাফ ইয়াৰলি কাৰণে ইম্পৰ্টেন্ট আৰু লগতে আমি আহিবলগীয়া এএনএম জিএনএম বুজি পাইছা না বা বিএসসি নাৰ্সিংত যিবিলাক মানে কম্পিটিশন পৰীক্ষা হয় সেইবিলাকতো অতি ইম্পৰ্টেন্ট তোমালোকে কিন্তু গুৰুত্ব সহকাৰে লবা এইকেইটা কোৱেশ্যন কিন্তু মই এএনএম জিএনএমতো মই কোৱেশ্যন ভাল পাইছো আৰু এইকেইটাকে মানে এনসিআৰটি কিতাপৰ কোৱেশ্যন এনসিআৰটি কিতাপৰ কোৱেশ্যন খুব কম্পিটিশন পৰীক্ষাত আহে বিভিন্ন ধৰণৰ টেট এক্সাম বিলাকতো সেই এনসিআৰটি কোৱেশ্যনে আহে আৰু টেটৰ কাৰণেও ইম্পৰ্টেন্ট বুজি পাইছা না আৰু সেই কাৰণে ক্লাছ 10 9 ল'ৰা-ছোৱালীক কৈছো তোমালোকে গুৰুত্ব সহকাৰে লবা আৰু তোমালোকৰ ভৱিষ্যতে বহুত কামত দিব এইবিলাক কোৱেশ্যনে আমি কোৱেশ্যন লাহো ফাৰ্স্ট কোৱেশ্যনটো কৈছে যে শুদ্ধ উত্তৰটো বাছি লোৱা আমাক কৈছে যে চৰ্বি অণু ইমালসিফিকেশন সংঘটিত কৰে ইমালসিফিকেশন সংঘটিত কৰে মানে কোষটোক চৰ্বি অণুটোক সৰু সৰু অংশলৈ বিভাজিত কৰাটো কোৱা হয় কি ইমালসিফিকেশন বুজি পাইছা না আমি সাবুনৰ ইমালসিফিকেশন পাইছো একেদৰে সেই চৰ্বি অণুবোৰ চৰ্বি গোটা অণুটোক কি কৰে ভাঙি পেলাবলৈ কিহে সহায় কৰে তা আমাৰ এনসাৰটো হ'ব জানানে আমাৰ এনসাৰটো হ'ব কি পিত্ত লৱণ কি এনসাৰটো হ'ল কি আমাৰ পিত্ত লৱণ ট্ৰিপসিন এই উৎক্ষেপক হয় পেপচিন উৎক্ষেপক এমাইলেছ উৎক্ষেপক হয় পিত্ত লৱণ আমাৰ কি থাকে আমাৰ লিভাৰ আমি যে কওঁ অসমীয়াত যকৃত বুলি কয় অসমীয়াত কি কয় যকৃত শুনিছানে যকৃত বা ইংৰাজী লিভাৰ বুলি কয় সেই লিভাৰৰ পৰা এবিধ ৰস নিঃসৰণ কৰে উৎক্ষেপক না এনজাইমৰ নিচিনা ক্ৰিয়া কৰে সেই উৎক্ষেপকে আমাৰ কি হয় প্ৰটিন অংশ ভাঙি পিনে কি কৰে প্ৰটিন অংশ ভাঙি পিনে সৰল চৰ্বি অণুলৈ পৰিণত কৰে বুজি পাইছা না তেতিয়ালে এনসাৰটো হ'ব কি আমাৰ এনসাৰটো হ'ব কি পিত্ত লৱণ তেতিয়ালে ইম্পৰ্টেন্ট কোৱেশ্যন আহিব পাৰে চৰ্বি অণু ইমালসিফিকেশনত সহায় কৰা আমাৰ কি হয় সংঘটিত কৰে কোনে তেতিয়ালে পিত্ত লৱণে কৰে বুজি পালা এতিয়া চোৱা বাকি আকৌ পেপচিনৰ কাৰ্য আমি পিছত পঢ়িম এমাইলেজৰ কাৰ্য পিছত পঢ়িম আৰু ট্ৰিপসিনৰ কাৰ্য পিছত পঢ়িম এতিয়া চোৱা নেক্সট কোৱেশ্যনটো অবাতচখন সম্পন্ন হয় আমাৰ সবাতচখন আৰু অবাতচখন তোমালোকৰ কনসেপ্টটো হ'ল কি সবাতচখন আৰু অবাতচখন সখন হয়নে সখন তে সখন মানে কি বুজো সখন হল আমাৰ দেহত যদি সখন সংঘটিত নহয় তেতিয়াহলে আমাৰ দেহতে যি শক্তি পায় এই শক্তিকণ কোপৰা পায় জানেনে সেই খাদ্যৰ পৰা পায় এতিয়া আমি যদি ডিঙি গুইলৈকে খাদ্য এগাল মান খাই থাকিলেও যদি আমাৰ দেহত সখন সংঘটিত নহয় কি নহব আমাৰ তেতিয়াহলে আমি সেইগাল খাদ্য খোৱা কোনো অৰ্থই নহব তেতিয়াহলে সখনৰ কাম কিনো তেতিয়াহলে সখনৰ কাম হ'ল যে আমি যিকোনো বস্তু যিবোৰ মিঠা বস্তু বুজি পাছানে যিবোৰ আমাৰ দেহৰ বাবে লাগতিয়াল বস্তু যিকোনো বস্তু এটা আমাক যদি হজম হৈ গৈ থাকে এটা অৱস্থা পাই গৈ খাদ্যৰ একেবাৰে সৰলতম অণু যাক আমি গ্লুকোজ বুলি কওঁ তাৰ সংকেতটো হ'ল কি C6H12O6 সেইটো কৰে আমি যে উশাহত যে অক্সিজেন জাৰণ ঘটায় সেই অক্সিডেশন ঘটায় বুজি পাছানে জাৰণ ঘটায় তাৰ পৰা কি উৎপন্ন কৰে শক্তি উৎপন্ন কৰে শক্তিৰ লগতে কি কৰে কাৰ্বন ডাই অক্সাইড আমি নিখাহত কি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু আমি এনাৰ্জি পাওঁ হে দেখিলা না আমি খোৱা খাদ্যখিনি হজম হলেহে হজম হ'ব বুজিছানে হজম হোৱা বিভিন্ন অংগবিলাক আগৰ কোৱেশ্যনটোত হজমৰ লগত জড়িত কোৱেশ্যন আছিলে নেক্সট এতিয়া এই কোৱেশ্যনটো হ'ল সখনৰ লগত জড়িত কোৱেশ্যন সখন মানে সখন নহলে আমি যে কওঁ ডিঙি গৈলৈকে ভাত খালেও মানুহ যে মৰি থাকে যে সেইটো কথা মানে সখন সংঘটিত নহল সখন সংঘটিত হলেহে যিকোনো বস্তু এটা খালে আমি তাৰ পৰা শক্তি পাওঁ যদি সখনে নহয় তাৰ পৰা কি হয় গ্লুকোজ জাৰিত নহয় অৰ্থাৎ গ্লুকোজ জ্বলিলেহে কি হ'ব তাৰ পৰা শক্তি পাওঁ তেনেহলে আমাৰ কোৱেশ্যনটো সুধিছে কি সবাতচখন ক'ত সংঘটিত হয় সবাতচখন আৰু অবাতচখন এতিয়া সবাতচখন মানে অক্সিজেনৰ উপস্থিতিত যদি আমি তাৰ পৰা শক্তি পাওঁ তাক কোৱা হয় সবাতচখন আৰু অক্সিজেনৰ অনুপস্থিতিত যদি সংঘটিত হয় তেনেহলে তাক কোৱা হয় অবাতচখন ক্লাছ 10ত পঢ়ি আহিছিল যিয়ে এএনএম জিএনএম পৰীক্ষা দিবলৈ গৈছা সিহঁতে জানিব লাগে যে সখন দুই প্ৰকাৰৰ সবাতচখন আৰু অবাতচখন আমি যদি অতিৰিক্ত দৌৰো আমি যদি খুব দৌৰিলে কি হয় ভাগৰ লাগে না ভাগৰ লাগিলে পেশী কোষবিলাকত মানে অক্সিজেনৰ অভাৱ ঘটে তেতিয়াও আমাৰ দেহত
কি হয় অবাধ শ্বসন সংঘটিত হয় জেনেৰেলি নিম্ন শ্ৰেণীয় প্ৰাণীবিলাকে কি কৰে অবাধ শ্বসন সংঘটিত কৰে অক্সিজেনৰ অনুপস্থিতিত সিহঁতে খাদ্য গ্ৰহণ কৰি কি কৰে তাৰ পৰা শক্তি আহৰণ কৰে কিন্তু আমি উচ্চ শ্ৰেণীয় প্ৰাণীয়ে সদায় অবাধ শ্বসনৰ জৰিয়তে অৰ্থাৎ অক্সিজেনৰ উপস্থিতিত আমি খাদ্যৰ পৰা শক্তি পাওঁ বুজি পাইছ না তে শ্বসন আমি শক্তি পোৱা জড়িত শক্তিৰ লগত জড়িত আমি দেহৰ শক্তি ক'ৰ পৰা পাওঁ তেতিয়াহ'লে শ্বসন সংঘটিত হ'লেহে সেইকাৰণে অক্সিজেন নাপালে মানুহৰ মৃত্যু ঘটে অৰ্থাৎ অক্সিজেনেহে কি কৰে আমি খোৱা খাদ্যখিনিক জ্বলাব পাৰে আৰু জ্বলালেহে তাৰ পৰা শক্তি ওলায় সেইকাৰণে অক্সিজেন আমাৰ দেহৰ বাবে অতিকৈ প্ৰয়োজনীয় কিন্তু নিম্ন শ্ৰেণীয় প্ৰাণীয়ে আকৌ কি হয় অক্সিজেনৰ অনুপস্থিতিত খাদ্য গ্ৰহণ কৰে তাক কোৱা হয় অবাধ শ্বসন আমাৰ তেতিয়াহ'লে অবাধ শ্বসন ক'ত হয় আমাৰ সকলোবিলাক কোষতে সংঘটিত হয় গতিকে অবাধ শ্বসন কোষ হয় কোষপৰশত হ'ব এনচাৰটো হ'ব কি কোষপৰশ অৰ্থাৎ কি ক'ত হ'ব চাইটোপ্লাজম ইংৰাজীত কি বুলি কয় কোষপৰশ অসমীয়াত কোষপৰশ বুলি কয় ইংৰাজীত চাইটোপ্লাজম বুলি কয় সেইটোৱে এনচাৰটো হ'ল তেতিয়াহ'লে আমাৰ এনচাৰটো হ'ল কি চাইটোপ্লাজম হ'ব তেতিয়াহ'লে অবাধ শ্বসন বুজি পালোঁ নেক্সট আহিলে শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎক্ষেপকটোৰ নাম কি উৎক্ষেপক মানে হ'ল এনে এটা পদাৰ্থ যি পদাৰ্থই তোমাক কোনো এটা বিক্ৰিয়াত খৰতকীয়া কৰে যিকোনো এটা কাম কৰিবলৈ তুমি যদি কাম এটা কৰি আছা নহয় সেই কামটো খৰতকীয়া কৰা পদাৰ্থটোৱে হ'ল কি উৎক্ষেপক আমাৰ দেহৰ পৰা নিঃসৰণ হয় কিছুমান গ্ৰন্থিৰ পৰা নিঃসৰণ হয় লালতী গ্ৰন্থিৰ পৰা নিঃসৰণ হয় সেনেকৈ আমাৰ ইয়াৰ এনচাৰটো কি হ'ব মই বেছি বহল কৰি নাথাকোঁ এতিয়া এনচাৰটো হ'ল কি শ্বেতসাৰ সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎক্ষেপকটোৰ নাম হ'ল কি এমাইলেজ এইটো এই এমাইলেজ ক'ত থাকে আকৌ আমাৰ লেলাউডিত প্ৰথমতে লেলাউডিত আমি খাদ্যবিলাক চোবাই থাকিলে পিছল হয় নাই তেতিয়া আমাৰ খাদ্যৰ শ্বেতসাৰ অৰ্থাৎ য'ৰ পৰা বেছিকৈ গ্লুক'জ পোৱা যায় সেই শ্বেতসাৰ অংশ সৰল পদাৰ্থলৈ পৰিণত কৰা পদাৰ্থটো শ্ৰেণীলৈ ৰূপান্তৰ কৰা পদাৰ্থটো হ'ল কি এমাইলেজ তোমালোকৰ ক্লাছ 10ৰ বিজ্ঞানখন যদি NCERT কিতাপখন পঢ়িছা তেনেহ'লে আমাক কি হ'ব সৰল আহাৰক জটিল আহাৰক লালটিত থকা এবিধ উৎক্ষেপক হ'ল লালটি এমাইলেজ এই মুখৰ শ্বেতসাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিণত কৰে বুজি পাইছানে তেনেহ'লে এনচাৰটো হ'ব কি এমাইলেজ তেতিয়াহ'লে এইকেইটা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি কৈছোঁ এতিয়া ANM GNMৰ কাৰণে BSc নাৰ্ছিঙৰ কাৰণে তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে এনুৱেল পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন চাওঁ আমি কি কৈছে আমাক যে যি প্ৰক্ৰিয়া দ্বাৰা এটা স্বপোষী জীৱ মানে কি যিয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে তাক কোৱা হয় স্বপোষী মানে নিজৰ ওপৰত মানে নিজৰ ওপৰতে সি নিৰ্ভৰ কৰে আনৰ ওপৰত নিৰ্ভৰ নকৰে তাক স্বপোষী জীৱ যেনে সেউজীয়া উদ্ভিদবিলাক জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰাত সহায় কৰা কি হালু সংশ্লেষণ বোলেনে এইটো এনচাৰটো ওলাই আছে এইটো কি কয় হালু সংশ্লেষণ দ্বাৰাই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লোৱা সেইটো হ'ল এনচাৰটো সেইটোৱে তেনেই ইজি হয় নহয় নেক্সট কুৱেশ্যন চাওঁ আমাক কৈছে কি ভোক আৰু পিয়াহৰ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল তোমালোকে জানা যে মস্তিষ্কৰ আমাৰ মেইন পাৰ্টছ হৈছে তিনিটা প্ৰমস্তিষ্ক মানে সন্মুখৰ ব্ৰেইন মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক পিছফালে থকা ব্ৰেইন তাৰ লগতে আমাৰ দুটা হ'ল কি চেৰেব্ৰাম আৰু হাইপোথেলামাছ কি চেৰেব্ৰাম আৰু হাইপোথেলামাছ সেই তিনিটা কাৰ্য খুব দেখিবলৈ আহে তেতিয়াহ'লে আমাক ভোক আৰু পিয়াহ নিয়ন্ত্ৰণ কৰাত এতিয়া যে মোৰ ভোক লাগিছে মোক পিয়াহ লাগিছে সেইবিলাক কোনে কৰে আমাক ঘৰত মাক ভাত খুজিলে বুলি ক'ম যেতিয়া পেট পকাই আমাৰ গাত যেতিয়া কওঁ যে ভোক লাগিছে এইটো পেটুটাৰী গ্ৰন্থিয়ে নিয়ন্ত্ৰণ কৰে ভোক লাগিছে কথাষাৰ যে ক'বলৈ যে আমি ব্ৰেইনটোৱে যে কাম কৰিব উকত পাকত যে কৰিব সেইবিলাক কোনে কাম কৰে তেতিয়াহ'লে আমাৰ শৰীৰৰ এটা অংগ আছে অংগৰ নাম জানানে কি হয় হাইপোথেলামাছ ব্ৰেইনৰ এটা অংশ আছে সেই অংশটো হ'ল কি হাইপোথেলামাছ আৰু সেই হাইপোথেলামাছে কি কৰে আমাক যে আমাৰ গাত ভোক লাগিছে পিয়াহ লাগিছে এইবিলাক নিয়ন্ত্ৰণ কৰে হাইপোথেলামাছ তেতিয়াহ'লে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটো চোৱা আমাৰ লালটিত থকা উৎক্ষেপকবিধক বোলা হয় লালটিত মই এতিয়া এই 1 নম্বৰ এনচাৰটো কৈ গৈছিলোঁ যে লালটিত কি থাকে এমাইলেজ থাকে এমাইলেজে কি কৰে আমাক খাদ্যৰ শ্বেতসাৰ অংশক সৰল শ্ৰেণীলৈ মানে চেনি মানে আমি যেনেকৈ মুখত ভিতৰত আমি চেনি খাই ভাল পাওঁ সেনেকৈ কোষসমূহেও সেই চেনিটো খাই ভাল পায় মানে গ্লুক'জক খাই ভাল পায় তেতিয়াহ'লে সেই হ'ল এমাইলেজ তোক বুজিলোঁ নেক্সট কুৱেশ্যন চাওঁ আমাক কি হয় মই ইয়াত এনচাৰ লগতে দি দিছোঁ দেই
এতিয়া চোৱা মোষ্ট ইম্পৰ্টেণ্ট মই যেটা এইকেইটা পৰীক্ষাত আহিবলগীয়া আৰু তোমালোকৰ জেনেৰেল নলেজ এইকেইটা কুৱেশ্যন নাজানিলে তোমালোকে ক্লাছ 10ত পঢ়া বা এএনএম জিএনএম পৰীক্ষা দিয়া একো অৰ্থই নহ'ব আমি জ্ঞান আহৰণ কৰিবৰ কাৰণে আমি যথেষ্ট কিছুমান জানিবই লাগিব কুৱেশ্যন এতিয়া চোৱা এটা বৃক্কৰ কাৰ্যকৰী একক বৃক্ক কিডনি ইংৰাজীত কি বুলি কয় কিডনিটো জানাই কিডনিয়ে কি কৰে আমাক ৰেচন অংগ বুলি কোৱা হয় বৃক্কৰ একক ৰেচনে কি কৰে সি আমি খোৱা খাদ্য আমাৰ তেজৰ লগত কি হৈ থাকে খাদ্য হৈ মিহলি হৈ থাকে নাই সেই যে তেজখিনিক চেকিব চেকি প্ৰস্ৰাৱ কৰে যে সেই কিডনিত কি থাকে কিডনিত মানে লাখ কিডনি একক অৰ্থাৎ কি থাকে নেফ্ৰন থাকে কি থাকে নেফ্ৰন থাকে এই লাখ নেফ্ৰন থাকে সেই নেফ্ৰনবিলাক বহুত কমপ্লেক্স বুজিছানে সেই গোটেই তেজৰ পৰা পানীখিনি চেকিব অলাগতিয়াল পদাৰ্থখিনি চেকি পিনে আমাৰ প্ৰস্ৰাৱত এৰি দিওঁ হয় নাই ইউৰিক এচিড যে এৰি দিওঁ আমি হয় নহয় সেইবিলাক কোনে কাম কৰে এইবিলাক সব নেফ্ৰনে কাৰ্য কৰে অৰ্থাৎ কাৰ্যকৰী একক বুলি ক'লে কি বুলি কৈছে আমাক কৈছে এটা বৃক্কৰ কাৰ্যকৰী একক একেবাৰে সৰু বস্তুটো কি বুলি কৈছে আমাক নেফ্ৰন এনসাৰটো আমি জানো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নেফ্ৰন হয় নেক্সট কুৱেশ্যনটো চোৱা চৰ্বি অণু ইমালচিফিকেশ্যন সংঘটিত কৰে পিত্তলবেনা আকৌ একেটা কুৱেশ্যন আহিছে হয় নহয় নেক্সট কুৱেশ্যন চোৱা শ্বসন কাৰ্যৰ উৎপন্ন হোৱা গেছটো কি শ্বসন কাৰ্য অৰ্থাৎ মই তোমালোকৰ এনসাৰ আগতে কৈ গৈছিলোঁ যে শ্বসন কিয় লাগে আমি খোৱা খাদ্যখিনিক পৰা যে শক্তি যে আহৰণ কৰোঁ সেই শক্তি কেনেকৈ আহৰণ কৰোঁ এইটো সংকেত এইটো বিক্ৰিয়া ঘটে তাত যে C6H12O6 হয় নাই তাত আমি কি হয় অক্সিজেন মুখাহল ল'ম অক্সিজেনৰ উপস্থিতিত কি হ'ব আমাৰ এইটো ভাঙি মিনি কি হ'ল কাৰ্বন ডাই অক্সাইড পানী হয় নাই পানী H2O আৰু লগতে কি হয় শক্তি উৎপন্ন কৰে বুজিছানে লগতে কি উৎপন্ন কৰে শক্তি উৎপন্ন কৰে হয় নাই এই শক্তিৰ দ্বাৰাই আমি সেই যে দেহটোৱে আমি যিকোনো এটা কাৰ্য কৰিব কাৰণে শক্তি পাওঁ তেলা খাদ্যৰ পৰা পাওঁ তেলা খাদ্য খাবলৈ হ'লে অকল খাদ্য খালেই নহ'ব লগতে আমি কি খাব লাগিব অক্সিজেন মোষ্ট ইম্পৰ্টেণ্ট অক্সিজেন চোৱা 2 মিনিট সময় নাপালে মৰি থাকিব পাৰা কিন্তু ভাত আকৌ তুমি 2 দিন নোখোৱালৈকে থাকিব পাৰা তেতিয়াহ'লে অক্সিজেন কেলে থাকিব পাৰা আমাৰ দেহৰ পেটৰ ভিতৰত পেটটো এটা দিছে এটা মুনা বুলি ভাবি লোৱা মুনাত বস্তুটো যিকোনো বস্তু সোমাই থাকে তাৰ পৰাটো শক্তি আহৰণ কৰি থাকিব পাৰিবে কিন্তু অক্সিজেনৰ ৰিজাৰ্ভাৰ নাই মানে তাৰ ষ্ট'ৰ কৰা কেপাচিটি নাই ষ্ট'ৰ আমাৰ অক্সিজেনৰ কাৰণে ষ্ট'ৰ নাই কিন্তু সেইকাৰণে অক্সিজেন খন্তে সময় নাপালে মানুহৰ মৃত্যু হয় অক্সিজেনৰ অনবৰতে কি হয় এই খাদ্যক জ্বলাই থাকে জ্বলাই মানে জাৰণ ঘটায় কাৰ্বন ডাই অক্সাইড নিশাহৰ কাৰ্বন ডাই অক্সাইড এৰি দিওঁ ৱাটাৰ লগতে আৰু কি শক্তি লাভ কৰোঁ সেই শক্তিয়ে আমাৰ দেহটো কণ্ট্ৰল কৰি থাকে দেখিলানে তেতিয়াহ'লে শ্বসন অতি ইম্পৰ্টেণ্ট তেতিয়া কি উৎপন্ন হ'ল গেছ হিচাপে কি উৎপন্ন হ'ল কাৰ্বন ডাই অক্সাইড তেতিয়া অপশ্যনটো কি কাৰ্বন ডাই অক্সাইড গেছ তো বুজি পালোঁ নেক্সট কুৱেশ্যনটো চাওঁ তেতিয়াহ'লে এইটো হ'ল কাৰ্বন ডাই অক্সাইড এইটোতো আমি ক'বই নালাগে মানুহৰ শৰীৰত এণ্টিবডি গঠন কৰে এণ্টিবডি মোষ্ট ইম্পৰ্টেণ্ট এতিয়া তোমালোকে বুজি লোৱা যে ক্লাছ 10ৰ সৰু ল'ৰা ছোৱালীবিলাকে বুজি লোৱা যে এণ্টিবডি আমাৰ দেহত জানানে জন্মগতভাৱে আমাৰ ভগৱানে দেহত এণ্টিবডি তৈয়াৰ কৰে এণ্টিবডি দি পঠিয়াইছে বুজি পাইছানে এণ্টিবডি কেনেকৈ দি পঠিয়াইছে আকৌ আমি যে খাদ্য খাওঁ সেই খাদ্যখিনিৰ পৰাই আমাৰ দেহত গঠন কৰিবৰ কাৰণে এণ্টিবডি অৰ্থাৎ আমাৰ দেহটোত ছেফটি এটা গাৰ্ড এণ্টিবডি মানে তোমালোকৰ ধৰা পৰজীৱীবিলাকে আমাৰ জ্বৰ পানী লগাই এইবিলাক নহয় জানো বিভিন্ন ধৰণৰ কাম আমাৰ বিভিন্ন ধৰণৰ কলেৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ পৰজীৱীবিলাক আক্ৰমণ কৰিব পাৰে সেই আক্ৰমণ কৰিলে বাধা সোমালে যেনিবা এইবিলাক সোমালে আমাৰ দেহত কি আছে কোষসমূহৰ দেহত কি আছে এণ্টিবডি আছে সেইবিলাকে ইহঁতৰ লগত খুব কাজিয়া কৰি সিহঁতক কি কয় ভাগৰুৱাই আমাৰ দেহটো কি কৰিব সুস্থি ৰাখিব যদিহে কেনেবাকৈ এণ্টিবডিটো হাৰি যায় নহয় তেনেহ'লে এইবিলাকে আহি বাহিৰৰ পৰজীৱীবিলাকে আহি মানে আমাৰ দেহত আক্ৰমণ কৰিব ফলত আমাৰ দেহটো কি হ'ব ৰোগীয়া হ'ব তেতিয়াহ'লে আমি যে সহজতে পটককৈ পানী লগা বেমাৰ বা কিবা এটা হ'বলৈ যে পটককৈ নোৱাৰে আমাৰ দেহত এণ্টিবডিয়ে সেইবিলাক প্ৰটেক্টিভ লেয়াৰ হিচাপে কাম কৰে যদি দেহত যদি এণ্টিবডি নাথাকে তেনেহ'লে আমাক যিকোনো সৰু অনুজীৱ এটা আক্ৰমণ কৰিলেও আমাৰ দেহত বেমাৰ হ'ব পাৰে গতিকে আমাৰ দেহত এণ্টিবডি থকাটো অতি দৰকাৰী আৰু সেইকাৰণে আমাৰ দেহ এণ্টিবডি গঠন কৰি পদাৰ্থটোৰ নাম হ'ল কি প্ৰটিন কি হ'ল সেইটো হ'ল কি প্ৰটিনে সেইবিলাক কণ্ট্ৰল কৰে কোনে কৰে তেতিয়াহ'লে আমাৰ এনচাৰটো হ'ব কি এণ্টিবডি গঠন কৰা পদাৰ্থটোৰ নাম হ'ল কি প্ৰটিন এটা প্ৰটিন কোনবোৰ বস্তু খালে পাওঁ বিশেষকৈ মাছ কণী
গাখীৰ এইবিলাকত প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায় আৰু প্ৰটিন আমাৰ তেজো হ'ল প্ৰটিন তেজতে আমাৰ সেই এণ্টিবডিটো লুকাই থাকে বুজি পালা তেজ তেতিয়াহ'লে আমাৰ অতি সেইকাৰণে তেজ ভাল হৈ থাকিব লাগে যে তেজ যিমানে ভাল হ'ব তোমালোকৰ দেহত আৰু সিমানে এণ্টিবডি ভাল হৈ থাকিব প্ৰটেক্টিভ লেয়াৰ বাঢ়ি যাব বুজি পালানে সেইটোৱে কথা নেক্সট কুৱেশ্যন হ'ল আমাৰ দেহত কলেৰা ৰোগ সৃষ্টি কৰে কলেৰা ৰোগ কি বেক্টেৰিয়া হয় না এই কলেৰা ৰোগ গম পাইছানে বেক্টেৰিয়া আক্ৰমণ কৰাৰ ফলতে কলেৰা ৰোগ হয় হ'ল নেক্সট কুৱেশ্যন চাওঁ এতিয়া চোৱা নেক্সট কৈছে যে শ্বসন কাৰ্যত উৎপন্ন হোৱা গেছটো কি আকৌ এটা কাৰ্বন ডাই অক্সাইড মানুহৰ শৰীৰত এণ্টিবডি একেটা কুৱেশ্যন আহিলে নেক্সট কুৱেশ্যন চোৱা এইটো যে সেউজীয়া উদ্ভিদৰ পুষ্টি সেউজীয়াই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয় তেনেহ'লে তাক কোৱা হয় কি স্বপক্ষীয় পুষ্টি প্ৰাণী পুষ্টি আমি লোকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আমি উদ্ভিদৰ ওপৰত অৰ্থাৎ আমি ধান খেতি কৰিলেহে আমি ভাত খাবলৈ পাওঁ যদি ধান খেতি নকৰোঁ ভাত খাবলৈ নাপাওঁ অৰ্থাৎ গছজোপাই ফল মূল লগাই গছজোপা মৰি থাকিলে আমি আপেল গৰু খাবলৈ নাপাওঁ আঙুৰ বগৰী আম একো খাবলৈ নাপাওঁ তেনেহ'লে আমি কমপ্লিটলি গছজোপাৰ ওপৰত নিৰ্ভৰশীল আৰু গছজোপা খাবলৈ নাপালে গছজোপা যদি জীয়াই নাথাকে তেনেহ'লে আমি তাৰ পৰা ফল মূলো নাপাওঁ লগতে অক্সিজেনো নাপাওঁ তেতিয়াহ'লে কমপ্লিটলি আমি লোকৰ ওপৰত নিৰ্ভৰশীল গতিকে আমি কি বুলি ক'ম আমি হ'ল পৰপক্ষীয় জীৱ নেক্সট কুৱেশ্যন চোৱা জীৱৰ দেহৰ কলাবোৰ কি কৈছে আমাৰ জীৱৰ দেহৰ কলাবোৰ কিনো কোষৰ সমষ্টি আমাৰ কি হয় এটা কোষৰ পৰা আমাৰ দুটা হয় দুটাৰ পৰা কি হয় এই দুটা কোষ দুটা কোষৰ পৰা কেইটা হ'ল চাৰিটা হ'ল এই চাৰিটা হয়নে চাৰিটা হ'ল এনেকৈ চাৰিটাৰ পৰা কি হ'ল চাৰিটাৰ পৰা আকৌ প্ৰত্যেকটো বিভাজিত হৈ যাব দ্বিবিভাজন হৈ যাব সেনেকৈ আঠটা হ'লগৈ আঠটাৰ পৰা 16টা হ'ব সেনেকৈ বিভাজিত হৈ আমাৰ দেহটো গঠন হৈছে তেনেহ'লে প্ৰথমতে কোষৰ সমষ্টিক কোৱা হয় কলা আৰু কলা সমষ্টি হ'ল অংগ আৰু অংগ সমষ্টি হ'ল আমাৰ দেহ গতিকে সেয়া দেহৰ একেবাৰে সৰলটোৱে হ'ল কি একেবাৰে আমাৰ দেহৰ একেবাৰে সৰল অৱস্থাটোক মানে গঠন কৰা পাচন নলীৰ অংশই যকৃতৰ পৰা পিত্ত গ্ৰহণ কৰে পাচন নলীৰ কোন অংশই মানে যকৃতৰ পৰা পিত্ত গ্ৰহণ কৰি কৈছে এনচাৰটো হ'ল কি ক্ষুদ্ৰান্ততে কি থাকে পিত্ত যকৃতৰ পৰা কি ওলায় ক্ষুদ্ৰান্ততে যকৃতৰ পৰা সেই পাচক পিত্তৰ ৰস উলিয়ায় তেতিয়াহ'লে এনচাৰটো হ'ল এইকেইটা মই এইকেইটাকে ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ আৰু তোমালোকে যদি ভাল পোৱা ভিডিঅ'টো তোমালোকে কমেণ্ট কৰিবা আৰু লাইক কৰিবা নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি থবা আৰু লগৰ বন্ধুকো শ্বেয়াৰ কৰি দিবা যাতে চবেই সকলোৱে জ্ঞান পায় আৰু তোমালোকৰ যদি কিবা এইবিলাক কুৱেশ্যন বুজা নাই অংক হওক বিভিন্ন ধৰণৰ ৰিজনিং কুৱেশ্যন হওক তোমালোকে যদি বুজি পোৱা নাই মোলৈ কমেণ্ট কৰিবা আৰু কুৱেশ্যন কেইটা লাগিলে কমেণ্টত দি দিবা চাই এইকেইটা কুৱেশ্যন মোক লাগে আৰু মই তোমালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম হ'ব থেংক ইউ ভালকৈ পঢ়িবা অল দ্য বেষ্ট